আৰু আজি বিহু বুলি এয়া ঢেকীয়া শাক মাহ হালধি লগাইছে এয়া ইফালে আমাৰ অসমীয়াৰ পৰম্পৰা হয়। এই আহি গ'ল আমাৰ উপদ্বীপ, আমাৰ ভাগিন পোৱালি এয়া। মোৰ গুৱাহাটীজন বিদ্যা জানে দেই, মোৰ ঈশ্বৰটো ভালে ভালে থাকে মোৰ জীৱনটো। তেওঁলোক মদাহী জনগোষ্ঠীৰ মানুহ, গতিকে বিহু নচলে এয়া সাজ নহ'লে। আমি দহৰ বুলি কওঁ, মানে গোসাই ঘূৰাইছে। আৰু আজি বিহু বুলি এয়া ঢেকীয়া শাক ঘৰত, মানে আমি গুৱাহাটীৰ পৰা আহি পালোঁ আজি ঘৰ। মাহ হালধি লগাইছে এয়া ইফালে ইফালে এইজনী, এইবিলাক চব গুৱাহাটীৰ পৰা আহিছে কালি। কেনেকুৱা লাগিছে আহি কিনে? হা সৰু মাই এতিয়া গা ধুব, গা চা ধুই কিনে আমি এতিয়া ফুৰিব যাম। আজি বহাগৰ 1 তাৰিখ আৰু আজি মানে মানুহ বিহু, কালি গৰু বিহু গ'ল। এয়া হৈছে মাহ হালধি, আজি মানে 1 তাৰিখে মাহ হালধি গাত সানিব লাগে, আমাৰ অসমীয়াৰ পৰম্পৰা হয়। এই আহি গ'ল আমাৰ উপদ্বীপ, আমাৰ ভাগিন পোৱালি এয়া। কাক সেৱা কৰিবা? এই মোক নহয়, মোক নাপায় এইফালে। মোৰ গুৱাহাটীজন বিদ্যা জানে দেই, মোৰ ঈশ্বৰটো ভালে ভালে থাকে মোৰ জীৱনটো। এয়া পলাশ ভাইটি, এয়া বৌ। এতিয়া আমি ক'ত যামে? এতিয়া আমি অকণমান ফুৰিব যাম আজি 1 তাৰিখ বুলি, আৰু কিবা কিবি এইফালে এয়া মামাহঁতক দিব লাগিব। বিহু আহিছে এয়া এখনি দে না। না না তো এতিয়া আমি ঘৰৰ পৰা ওলালোঁ বিহু বুলি এপাক ফুৰি আহোঁ বুলি। এয়া চাওক কি সুন্দৰ ৰাস্তা। এতিয়া আমি যাম দাৰাগাঁও, আৰু দাৰাগাঁৱত অকণমান তাৰ পৰিৱেশৰ লগত মিলিব চেষ্টা কৰিম। ধুনীয়া প্ৰাকৃতিক পৰিৱেশ অকণমান এনজয় কৰিম। আৰু এইয়া হৈছে দাৰাগাঁও, আমি পাই গ'লোঁ দাৰাগাঁও। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। তো এয়া আহি পাই গ'লোঁ আমি দাৰাগাঁও, আমাৰ ওচৰতে থকা ইয়াত পিকনিক স্পট। কিন্তু এতিয়া পানী চানী শুকাই প্ৰায় নোহোৱা হৈ গৈছে, পানী বহুত কম। গৈ কিনে চাই লওঁ গা চা ধুব পাৰি নেকি। বহুত গৰম পৰিছে। অকণমান চানা লৈ লওঁ। আৰু দাৰাগাঁৱৰ পৰা উভতি আহি সোমালোঁ আমি মইনাহঁতৰ ঘৰত, মানে খনিনৰ
বায়েকহঁতৰ ঘৰত, আৰু খনিনহঁতৰ বায়েকৰ ঘৰত আজি বনাইছে সাজ, বিহু বুলি সাজ নহ'লে, যিহেতু তেওঁলোক মদাহী জনগোষ্ঠীৰ মানুহ, গতিকে বিহু নচলে, এয়া সাজ নহ'লে। আৰু এইয়া বৌ, খনিনহঁতৰ বৌয়েক, বিহু বুলি এপাক মাৰি দিলে, এইয়া খনিনহঁতৰ বৌ, মানে আমাৰ বৌ। তাৰপিছত এয়া মইনাই ধুনীয়াকৈ আমাক ভাত সাজি দিলে। আজি বিভিন্ন ধৰণৰ আইটেম বনাইছে, কিবা পৰ্ব আছিলে ইহঁতৰ ঘৰত। আৰু আগতে আমাৰ ঘৰতো সাজ বনাইছিলে, আমাৰ আইতা ককা আইতা যেতিয়া আছিলে তেওঁলোকে, আমি সৰু থাকোঁতে ঘৰতে আমি হাৰি বুলি কৈছিলোঁ। আৰু এয়া ভোট জলকীয়া, আৰু এয়া ৰঙালাওৰ লগত পঠাৰ মাংস বনাইছে। আমি খুব তৃপ্তিৰে খালোঁ আৰু উভতি আহিলোঁ আমাৰ ঘৰলৈ। আৰু উভতি অহা টাইমত এয়া লগ পালোঁ, আমি দহৰ বুলি কওঁ, মানে গোসাঁই ঘূৰাইছে।